আপোনালোক সকলোৰে মোৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ ভাল পাব, চাব। দেৰিকৈ হ'লেও ভিডিঅ' মই এতিয়া আপলোড কৰিছোঁ, চাই যাব, ভাল লাগিব। কেনেকৈ কি কৰে আমাৰ ইয়াত সকলোবোৰ দেখাই যাম, ভাল পাব। কিছুমান কথা বুজাব পাৰে, আপোনালোকে শুধৰাই দিব আৰু কমেণ্ট বক্সত ক'ব, মই সেইবোৰ শুধৰাই যাম, চাই যাব। তিল পিঠা বনাবলৈ ইয়াত পিঠা আৰু ইয়াত নাৰিকল, তিল, চেনি। ইয়াত তিল পিঠা বনোৱা হৈছে। ঘৰত বনোৱাবোৰ মই দেখাব নাপালোঁ, সেইকাৰণে ওচৰৰ খুৰীঘৰত বনাবলৈ মাতিছিলে। তাকে অলপ আপোনালোকক দেখাই দিওঁ তিল পিঠানো কেনেকৈ বনায়। সকলোৱে জানে চাগে তিল পিঠা কেনেকৈ বনায়, তথাপিও মই অলপ দেখাই দিছোঁ আমি কেনেকৈ বনাওঁ। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰোঁ, সবে মিলি হুঁচৰি জুৰো। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। এই গাহৰি মাংস বনাই আছে আমাৰ। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল। ভণ্টিজনীয়ে তাৰ পৰীক্ষা আছে বুলি ভকতৰ আগত সেৱা কৰিছে। ইয়াত সেৱা কৰিলে বোলে মনৰ ভাৱবোৰ হয় আৰু কিবা যদি বাধা বিঘিনি থাকে তাৰ খণ্ডন হয় বুলি। ভঙা কান্দোন মইনা বিহু পৰম্পৰা উৎসৱ পালন কৰোঁতে এইখিনিতে এই সেৱকী আজি তেখেতৰ উপায় হৈছে, কাৰণ কি তেওঁ বোলে অহাবাৰ মেট্ৰিকৰ দেওনাখন পাৰ হ'ব লাগে বুলি কৈছে। হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল।
কাঠ আলু, গুৰি আলু, মৰা আলু এইবিলাক খোৱা হয় বিহুৰ দিনাখন। সকলোৱে খাই বুলি জানেই, তথাপিও মই কৈ দিছোঁ। চাউল চালিবলৈ সুবৰ্ণ চালনি, ধানে জাৰিবলৈ কুলা, আমাৰ জীৱন এতিয়া মেজিৰ ওচৰত পোৱাগৈ দেৰি হ'ল আৰু লাষ্টখন কৰি তুলা মইনা বাখৰৈ, জীৱন বিশাল সাগৰৈ, তুলা মইনা বাখৰৈ, জীৱন বিশাল সাগৰৈ। সকলোৱে মেজিৰ ওচৰত সেক লৈছে। ইয়াৰ সেক ল'লে মানে বেমাৰ আজাৰ ৰোগ নিৰাময় হয় বুলি কোৱা পূৰ্বপুৰুষৰ নিয়ম আছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। এয়া সকলোৰে হাতে হাতে চাহ আছে। যাব